গাইজ আজি মোৰ লগত বম জমনি ঘটনা এটা হচ্ছে এই মাত্ৰ ঘটছি গৰমে গৰমে আপোনালোকক খবৰটো দিম মোৰ মানে আজি অলপ গা বেয়া কালি ৰাতি প্ৰগ্ৰাম কৰি আহি মই ৰাতিপুৱা আহিছো আহি 2 ঘণ্টামান শুইছো শুই কিনে গৈছো স্কুটি চলালে তো বতাহটো লাগিলে টোপনি লাগে মই কাৰণে কি কৰছো যাওঁতে অটত গৈছো আহোঁতে ৰেপিড ধৰিছো এই ৰেপিডৱালা তুই কি কৰছি মই যেতিয়া উঠছো সি মানে গ্লাছখন মোৰ ফালে মিলাই লৈছি মই ইমান আনকমফৰ্টেবল ফিল করছো ইফালে চালিয়ে তাক দেখা পাওঁ মানে গ্লাছখন মিলা আছে তাৰপিছত মই তেতিয়া ভাবছো ই অলপমান গণ্ডগোল আছে তথাপিও দিনত কাৰণে নামি চামি নাই আৰু এনেও ৰাস্তাত বহুত মানুহ থাকে তাৰপিছত কি হৈছে ই ভাই ইমান কথা পাতি পাতি আহি আছে মোক তুমি কি কৰি আছা কি কথা সি ভাবছি মই সৰু বুলি এনেও দেখাত অলপমান সৰু না মোৰ মুখখান তাৰপিছত সি পঢ়ি থকা ল'ৰা বুলি কিবা MBA কৰি আছে সি তাৰপিছত মইতো তাতকে কিমান ডাঙাৰি গমে নাপাই তাৰপিছত কি হৈছে কথা পাতি পাতি আহি আছে কোন আছে কি কথা তাৰপিছত जिते नामसु ड्रपिंग करছি মোক ड्रपिंग কৰাৰ পিছত সি লাহেকে কি কয় কন্টেক্ট নাম্বাৰটো পাম নেকি ময়ো কৈ দিছো নাপাই দিয়ক সৰি ময়ো আপুনি বুলি মাতছো যাতে ভাবি থাকে মই সৰু বুলি ও মাই ডগছ বাই বাই বম জমনি হয় মোৰ লগত বাই